ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰসিং টিছুৰ ২৭টা জাতি জনগোষ্ঠীৰ সংগঠনৰ সৈতে অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান। কাৰ্বি আংলং জিলাৰ অন্যতম বৃহৎ সংগঠন হিল পিপল কালচাৰেল ফ'ৰাম চমুকৈ HPCFৰ সৈতে ডিফুস্থিত সংগঠনটোৰ কাৰ্যালয়ত মঙলবাৰে সন্ধিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলসীৰাম ৰংহাং আৰু ডিফু লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী অমৰসিং টিছুৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেং, হাওৰাঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকল। অনুষ্ঠানত HPCFৰ অন্তৰ্গত ২৭টা সংগঠনৰ ২ শতাধিক প্ৰতিনিধি উপস্থিত থাকে। সংগঠনটোৰ অধ্যক্ষ লাইচান ইংলেং দেৱে আগধৰা অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলসীৰাম ৰংহাঙে আগন্তুক লোকসভা নিৰ্বাচনত সহযোগিতা বিচাৰ কৰাৰ লগতে অনাগত সময়ত পৰিষদৰ তৰফৰ পৰা পাহাৰীয়া জিলা দুখনৰ জাতি জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ অৱ দ্য হিলছ।